Welcome to Dhonji. Welcome to D99 SMS ব্লগলৈ তো বহুত দিনৰ মূৰত এটা ব্লগ দিলোঁ তো এতিয়া একো ঠাইত যাব পৰা নাই মানে এনেকুৱা বৰিংকৈ আছোঁ যাতে এটা হ'লেও ভিডিঅ' দিয়া নাই কি এনেকুৱা কণ্টেণ্টো পোৱা নাই ভাবিছোঁ অলপ এনে পানী পৰি আছে বৰিং তথাপি এটা এনেকৈ ব্লগ বনাই দিওঁ তো ব্লগ আছে মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি দেখা মোৰ ফেভৰেট বস্তুবিলাক আৰু এইবিলাক চাওক এইবিলাক হ'ল মানে এইবিলাক হ'ল মোৰ মানে যে বৰিং না পানী চানী পৰি আছে একো কোনো ঠাইত যাব পৰা নাই এনেকৈ এইবিলাকে দেখুৱাই আছোঁ। এয়া চাওক এইবিলাক কি মটৰ ফেন কি এইবিলাক চুইচ টৰ্চ টেপ ব্লেক টেপ এইবিলাক তার চাৰ এইবিলাক কি আছে বহুতো এইটো হ'ল চ'লাৰৰ বেটেৰী দিয়ক এইটো মই মডিফাই কৰিছোঁ কেনে লাগছে ক'ব এইটো চ'লাৰৰ বেটেৰী হৈ আছে এইটো মই মডিফাই কৰিছোঁ আৰু এইখন হ'ল মোৰ টেবুল আৰু এইখন হ'ল মোৰ বেগ আৰু এইখন আমাৰ ভাত পাজতে বটাখন থৈ দিয়া আছে আৰু ইয়াতো কিবা কিবি বনোৱা আছে আৰু বটা বস্তু আপোনাক দেখাই আছোঁ। এইটো চাওক সেইটো এটা ডেক এই ডেকটো আপোনাক কি কৰিছোঁ মই এইটো যিটো চ'লাৰৰ বেটেৰী এইটোৰে এইটো বজাব পাৰি চ' এতিয়া নবজাওঁ বাৰু আছে নতুনকৈ কিনিছোঁ এটা এইটো আৰু এনেই আৰু থকাতকৈ বনাইছিলোঁ এতিয়া মানে বহুদিন হ'ল এইটো বনোৱা চ' ৰ'ব থৈ দিওঁ এইটো আৰু এয়া আৰু ইয়াত কিবা কিবি বস্তু কৰা হয় কম ইউটিউবৰ টকাৰ পৰা মই কি বস্তু ল'লোঁ ফাৰ্ষ্ট ল'লোঁ ঘড়ী ছেকেণ্ড ল'লোঁ এইডাল কি আৰু হেডফোন এইডাল হেডফোন লৈছোঁ তাৰপিছত এডি ছেটটো লৈছোঁ তাৰপিছত আৰু লোৱা নাই একো জাষ্ট এইটো আৰু এইটো লৈছোঁ তো এই দুটাই বস্তু লৈছোঁ ইউটিউবৰ পৰা আৰু টি চাৰ্ট আৰু দুটা টি চাৰ্ট লৈছোঁ আৰু ইউটিউবৰ পৰা আৰু পইচা পোৱা নাই মানে এতিয়া ভাবিছোঁ ইফালে পানী পৰি আছে এয়া চব পানী পৰি আছে পূৰা পানী পৰি আছে কিন্তু হ'লেও অলপ ইফালে যাম আৰু মাইকটো মই পূৰা টেপ মাৰি লৈছোঁ যাতে বৰষুণ পৰিলে একো নহয় কিন্তু মোবাইলটো থাকিব নাথাকিব এইটো কাৰণে আৰু ৰ'ব মোবাইলটো হাতত লৈ বেয়া হৈ আছে তো মোৰ মোৰ মানে এতিয়া বাঁহৰ ষ্টেণ্ড বনাইছোঁ মই তো সেই বাঁহৰ ষ্টেণ্ডত ভিডিঅ' কৰোঁ ব্লগ ৰ'ব এইটো ষ্টেণ্ড যিটো মই বাঁহৰ বনাইছোঁ এইটো কৰবা বিচনাৰ তলত মানে পৰি আছিলে এতিয়াহে পালোঁ তো লগাই ল'লোঁ ষ্টেণ্ডাৰ এতিয়া মাইকটাৰে এতিয়া ব্লগ এতিয়া মানে ল'বলৈ ভাল হৈ আছে কাৰণ মোবাইলটো মানে ধৰি বেয়া হয় ভিডিঅ' চিডিঅ' কৰিব তো এতিয়া ষ্টেণ্ড অলপ থৈ মোবাইলটো ভাল হয় আৰু ভিডিঅ' চিডিঅ' বনাব এতিয়া আমাৰ ইফালে কি আছে মানে ৰবাৰ বাগান আছে ৰবাৰ বাগানত যাওঁ ব্লগ তো মানে তো এইখন ৰবাৰ বাগান আপোনাক দেখাই আছোঁ এইখন চাওক এইখন পিছফালে দেখি আছে এইখন ৰবাৰ বাগান হয় আমাৰ নহয় এইটো ইফালে হ'ল আমাৰ ঘৰটো ইফালে আমাৰ ঘৰটো চ' ইফালে যদি এনেকৈ আহোঁ আমাৰ ৰবাৰ বাগান দেখা পায় এইখন বেলেগৰ ৰবাৰ বাগান হয় তো বলক এবাৰে নোসোমাওঁ এনেই এপাক ইফালে আপোনাৰ বৰিং না তো কোনো নাই তো এনেকৈ আৰু ঘৰটোতে চাৰিওপিঠ মানে মাৰি আছোঁ আৰু চ' পূৰা পানী পৰি আছে অলপ পানীটো অলপ জোৰকৈ আহিব ধৰিলে এতিয়া ঠেঙাতখন ধুই কিনে ঘৰত যাওঁ কাৰণ পানীটো এতিয়া ওপৰনো কিমানটো আছে পৰি থাকে পানী মানে পৰা শেষ নহয় পৰি আছে ঠেঙাত ধুই কিনে ঘৰত যাব লগ ঠেংখন ধুই ল'লোঁ এইখন মই চাইকেলখন চাওক তাত থৈ দিছোঁ আৰু এতিয়া যাওঁ ঘৰত যাওঁ এইখন চাইকেলখন চাওক এইখন চাইকেলখন থৈ দিছোঁ আৰু এতিয়া ঘৰত যাওঁ ঘৰত গৈ কিনে ভাবিছোঁ টোপনি মাৰোঁ কাৰণ একো নাই ভাই পানী পৰি আছে শেষ নহ'ব টোপনি মাৰিব লাগিব তো টোপনি মৰাৰ পিছত লগ পাম আপোনালোকে টোপনি মাৰক অলপ টাইম উঠি কিনে এতিয়া মুখ হাত ধুলোঁ মুখ হাত এতিয়া তথাপি পানী পৰি আছে এতিয়াও চাওক টোপনি মাৰিলোঁ টোপনিৰ পৰা উঠিলোঁ তথাপি পানী পৰা এৰা নাই মানে ইমান জোৰেৰে নপৰে লাহে লাহে মাৰে কিন্তু মাৰি থাকে মানে দিনটোৱে মাৰি থাকে
ওলাবও বেয়া লাগে, ওলালেও জিকা খায়, বেয়া সমস্যাত ফাঁচিছোঁ। তো আমি ভাবিছোঁ আজি জালখন পাৰিম, আপোনাক দেখাওঁ জালখন, মানে ৰাতি পাই থ'ম, পুৱা হ'লে দেখিব যাম। তো এতিয়াই নহয়, সন্ধিয়া হওক তেতিয়া জালখন লৈ যাম। এইটো সেইখন জালখন আপোনালোকে ইয়াৰ পৰা দেখা নাপাব, ৰ'ব আপোনাক ভালকৈ দেখাই আছোঁ। সেইখন দেখিছে, সেই জালখন যে বস্তা যে আছিলে, বস্তা ইফালে যে এটা জাল আছে, সেই জালখন আমি সন্ধিয়া হ'লে পতাই থ'ম। আৰু পুৱা সকাল একদম পুৱা ৰাতিপুৱা একদম ইহঁত চাব যাম। চ' মাছ লাগে আৰু কেইটামান, পুঠি মাছ, কেতিয়াবা শিঙি মাছ, কেতিয়াবা টেঙেনা মাছ, সান্দে মানে লাগে আৰু বৰষুণ দি আছে, বৰষুণটো এৰাৰ নামেই নলয়। তো ভাবিছোঁ ঘৰতে, মানে ঘৰৰ দৰ্জাৰ মুখত মানে টোপনি মাৰিলোঁ। টোপনি মাৰি এতিয়া কি কৰিম, বৰিং মানে পানী মাৰি আছে। আমাৰ তাত ফিল্ড মানে খেলা হয় তাত, পানীৰ কাৰণে বা আজি হয় না নহয়, এনেকুৱা পানী দি আছে আজি। আৰু এই আৰু দৰ্জাৰ মুখত আছোঁ আৰু বহি এনেকৈ বৰ লাগি আছে না, ফটক কিবা কিবি ইনষ্টাগ্ৰামৰ ল'ৰা ছোৱালী চাই আছোঁ আৰু। চ' বৰিং জীৱন, বৰিং এনেকুৱাই হ'ব লাগে, মানে এনেকুৱা হ'ব লাগে, এনেকুৱা মানে হ'ল আৰু